Hi guys, welcome back to my channel. So আজি মই তোমালোকক কম কোঅৰ্ডিনেট কম্পাউন্ড সমন্বয়ী যৌগ সাধাৰণতে তিনি প্ৰকাৰৰ সৰল লৱণ দ্বৈত লৱণ আৰু জটিল লৱণ সৰল লৱণ কি সো সৰল লৱণ হ'ল যিবোৰ লৱণ এটা কেটায়ন আৰু এনায়নৰ দ্বাৰা গঠিত আৰু পানীত দ্ৰৱীভূত কৰিলে আয়নবোৰ ঘূৰাই পোৱা যায় এক্সাম্পল দিয়া আছে ইয়াৰ পিছত দ্বৈত লৱণ যিবোৰ লৱণ দুটা সৰল অৱস্থাত লগ লাগি থাকে সেইবোৰক দ্বৈত লৱণ বোলে দ্বৈত লৱণত সৰল লৱণবোৰ সমমোলাৰত থাকে আৰু পানীত দ্ৰৱীভূত কৰিলে আটাইবোৰ লৱণ ঘূৰাই পোৱা যায় এক্সাম্পলটো দি আছে ইয়াৰ পিছত আহিল 3 নম্বৰত জটিল লৱণ বা সমন্বয়ী যৌগ যিবোৰ লৱণত দুটা বা ততোধিক সৰল লৱণ এনেদৰে লগ লাগি থাকে যিয়ে গোটা আৰু দ্ৰৱীভূত অৱস্থাত আগৰ আয়নবোৰ ঘূৰাই পোৱা নাযায় সেইবোৰ আয়নক জটিল লৱণ বোলে জটিল লৱণত গোটা আৰু দ্ৰৱীভূত দুয়োটা অৱস্থাত সৰল লৱণৰ আয়নবোৰ নিজস্ব সত্তা হেৰাই পেলায় এইবোৰত সৰল লৱণবোৰ সমমোলাৰত নাথাকে এই লৱণবোৰক সমন্বয়ী যৌগ বোলে জটিল লৱণবোৰত বা সমন্বয়ী যৌগত আয়নবোৰ নিজস্ব সত্তাত লোপ পায় আৰু দ্ৰৱীভূত জটিল আয়নত আয়ন দিয়ে অৰ্থাৎ জটিল আয়নবোৰে সত্তা গোটা আৰু দ্ৰৱীভূত দুয়োটা অৱস্থাতে অটুট থাকে দ্বৈত লৱণ আৰু জটিল লৱণৰ মাজত পাৰ্থক্য দ্বৈত লৱণ সমমোলাৰত থাকে আৰু জটিল লৱণ সমমোলাৰত নাথাকে দ্বৈত লৱণত পানী দ্ৰৱীভূত কৰিলে আয়নবোৰ ঘূৰাই পোৱা যায় জটিল লৱণ পানী দ্ৰৱীভূত কৰিলে আয়নবোৰ ঘূৰাই পোৱা নাযায় বৰঞ্চ এটা জটিল আয়নহে পোৱা যায় ইয়াৰ পিছত আহিল লিগেণ্ড কি সমন্বয়ী যৌগত কেন্দ্ৰীয় ধাতৱ পৰমাণু বা আয়নৰ লগত যিবোৰ প্ৰথম অণু বা আয়ন প্ৰত্যক্ষভাৱে সমন্বয়ী বান্ধনীৰ দ্বাৰাই সংলগ্ন হৈ থাকে সেইবোৰ যৌগক লিগেণ্ড বোলে এছক উদাহৰণত দিয়া আছে এই যৌগটোৰ লিগেণ্ডটো হ'ল NH3 আৰু এই যৌগটোৰ লিগেণ্ডটো হ'ল কোবাল্ট বি নম্বৰ হ'ল কেন্দ্ৰীয় ধাতৱ পৰমাণু বা আয়ন এটা সমন্বয়ী সত্তা যিটো ধাতৱ পৰমাণু বা আয়নৰ চাৰিওফালে এক নিৰ্দিষ্ট সংখ্যক আয়ন বা মূলক এক নিৰ্দিষ্ট জ্যামিতিক বিন্যাসত যুক্ত হৈ থাকে তাকে কেন্দ্ৰীয় ধাতৱ পৰমাণু বোলে ইয়াৰ উদাহৰণত দিয়া আছে এই যৌগটোৰ কেন্দ্ৰীয় ধাতৱ পৰমাণুটো হৈছে কোবাল্ট 3 পজিটিভ আৰু ইয়াৰ কেন্দ্ৰীয় ধাতৱ পৰমাণুটো হৈছে নিকেল ইয়াৰ পিছত আহিল সমন্বয়ী সত্তা লিগেণ্ডবোৰে কেন্দ্ৰীয় ধাতৱ পৰমাণুৰ লগত প্ৰত্যক্ষভাৱে সংলগ্ন হৈ যিটো সত্তাৰ সৃষ্টি কৰে তাকেই সমন্বয়ী সত্তা বোলে অৰ্থাৎ এই যৌগটোৰ সমন্বয়ী সত্তা এইটো আৰু এই যৌগটোৰ সমন্বয়ী সত্তা এইটো ইয়াৰ পিছত আহিল সমন্বয়ী সংখ্যা কোঅৰ্ডিনেশ্যন নাম্বাৰ সমন্বয়ী সত্তাত কেন্দ্ৰীয় ধাতৱ পৰমাণু বা আয়নৰ লগত সংলগ্ন হৈ থকা লিগেণ্ডৰ সংখ্যাই হ'ল সমন্বয়ী সত্তাৰ সংখ্যা সমন্বয়ী সত্তা সাধাৰণতে 2 4 আৰু 6 হয়
সো এই যৌগটোত সিলভাৰৰ সমন্বয়ী সংখ্যা 2 ইয়াত সমন্বয়ী সংখ্যা 2 ইয়াত কপাৰৰ সমন্বয়ী সংখ্যা 4 নিকেলৰ 4 সো আৰু এক্সাম্পলবোৰ দিয়া আছে চাই লোৱা ইয়াৰ পিছত আহিল সমন্বয়ী বহুবলক সমন্বয়ী সত্তাত কেন্দ্ৰীয় পৰমাণু বা আয়নৰ লগত প্ৰত্যক্ষভাৱে সংলগ্ন হৈ থকা লিগেণ্ডবোৰক স্থানীয় সজ্জাক কেন্দ্ৰীয় পৰমাণুটোৰ সাপেক্ষে সমন্বয়ী ফলক বোলে উদাহৰণত দিয়া আছে আৰু তলত গঠনটো দিয়া আছে সো আজিৰ ভিডিঅ'টোত এইখিনিয়ে নেক্সট ভিডিঅ'টোৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু অতি সোনকালে এই সমন্বয়ী যৌগৰ দ্বিতীয়খন পাৰ্ট দেখা পাব